হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালেই চাগে। আমাৰ খুব এটা ভাল নহয়, কিয়নো যোৱা 28 ছেপ্টেম্বৰত মোৰ দেউতা ঢুকালে। সেইকাৰণে মনৰ দুখতে ভিডিঅ' দিব পৰা নাছিলোঁ। আজি ভাবিলোঁ দেউতাৰ শ্ৰাদ্ধৰ কিছু ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ আৰু মোৰ মনত ৰৈ যাব ভৱিষ্যতে কেতিয়াবা চাবলৈ। এয়া আমাৰ গাঁৱৰ দাদা, খুৰা, বৰ্তাসকলে প্ৰসাদৰ কাৰণে এয়া নাৰিকল, কুঁহিয়া, আদা তেনেকৈ কাটি আছে আৰু মিঠুৱে সৌৱা খেলি আছে। পুঠাক দুজনমানৰ লগত কথা পাতিছে। এয়া সকামৰ যোগাৰ চলি আছে। ভকতসকল আহিছে, বহিছে। এয়া থাপনা, এয়া বৰ্তাহঁত বহি আছে। এয়া আৰু বহিবলৈ আসন পাৰি থোৱা হৈছে। এয়া এজন নকুল বৰ্তা বহি আছে। এয়াই হৈছে আমাৰ ভকতৰ বাবে ৰভা। এয়া আমাৰ গাঁৱৰ খুৰীহঁতে প্ৰসাদ ধুই আছে, মগু ধুইছে। এয়া আমাৰ খুৰী হয় গাঁৱৰ। আৰু এয়া আমাৰ তামোল চালি কাটিবলৈ আহিছিল বাইদেউ। এয়া ভকতসকলে নাম লৈছে। এয়া নাম কৰি আছে শ্ৰাদ্ধৰ। এয়া শ্ৰাদ্ধত মানুহজন আৰু মিঠু বহি আছে। মানুহজনে বিয়া লৈছে। এয়া খুব সুন্দৰভাৱে ভকতসকলে নাম লৈ আছে। খুব দুখ লাগিছিল মোৰ সেইদিনা, সেইবাবে কথা ক'বলৈ নহ'ল। ভিডিঅ' কৰি থাকোঁতে জাষ্ট ভিডিঅ'হে কৰিলোঁ অলপ। এয়া গায়ন বায়ন অলপ দেৰি এনেকৈ আৰু এয়া আমাৰ ভাই দাদা আৰু দীপ ভাইটিয়ে চৌকা খান্দি আছে পিছদিনা ভোজলৈ। যথেষ্ট কষ্ট কৰিছিল দীপ ভাইটি আৰু ভাই দাদা। আৰু এয়াই গাঁৱৰ খুৰীহঁতে চব্জি কাটিছে ভোজলৈ। পূৰা বন্ধাকবি কটাত ব্যস্ত। এয়া খুৰীহঁত যথেষ্ট কষ্ট কৰিছিল দেই। খুৰীহঁতেও আমাৰ কাৰণে ৰাতিয়ে দিয়ে। আৰু ইয়াৰ পিছদিনা ভোজৰ অকণমান অংশ দেখুৱালোঁ, ভোজ ভাত খোৱাৰ দৃশ্য। আগত খাই গ'ল। এয়া একেবাৰে লাষ্টৰ কুটা বুলি ক'লেও বেয়া নহ'ব। এয়া খুৰী, মামী, পেহী আটাই খাই আছে। এয়া আমাৰ ডাঙৰ পেহী, এয়া আপা আৰু এয়া আমাৰ গাঁৱৰে দাদাৰ ছোৱালী। এয়া আপা,
এয়া সকলো আপা, এয়া পেহী, আপা, এয়া খুৰী, এয়া পেহী, এয়া নবৌ, এয়া আপা, এয়া খুৰী। শেষত এয়া শেষৰ ভাত সাজ, মানে যিসকলে কাম কৰি আমাক সহায় সহযোগ কৰিলে তেওঁলোকক এসাঁজ ভাত খোৱা হৈছিল হাঁহ মাংসৰে। এয়া তেওঁলোককো মোৰ কেমেৰাত বন্দী কৰি ৰাখিলোঁ ভিডিঅ' আকাৰে, পিছত চাবলৈ হ'ব। খুব ভাল লাগিল, যথেষ্ট কষ্ট কৰিলে এওঁলোকে, মোৰ তাৰমানে শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু শেষত এয়া দাদা নবৌৱে বহুত বেছি সহায়। শেষত মা দেউতাৰ দুকপিমান ফটো আগবঢ়ালোঁ। এয়া মা, আৰু এয়া মায়ে সৰুতে মিঠুক লৈছিল, মাও ঢুকালে এতিয়া। এয়া মা দেউতা যোৰহাটৰ বিয়া এখনত ফটো তুলিছিলোঁ। এয়া দেউতা নেপাললৈ যোৱাৰ মুহূৰ্তত চকু অপাৰেশ্যন কৰিবলৈ। এয়া আঠখেলীয়া নামঘৰ, এয়াই আছিল।